এয়া চাওক কি ফুল তুলিছো। সো গাইজ গুড মৰ্নিং। আজি ৰাতিপুৱা সোনকালে উঠি গ'লোঁ। উঠি যি অলপ কাম কাজ আছিল কৰিলোঁ, কৰি ফ্ৰেছ হৈ এতিয়া চাহ খাম। চাহ খাই অলপ কামত লাগি যাম। গোটেই দিন যি পাৰোঁ দেখুৱাই থাকিম। আৰু এতিয়া পথাৰত গৈ আছোঁ অলপ কাম কাজ কৰিবলৈ। সেইখিনি দেখাব নোৱাৰিম কাৰণ মোবাইল লৈ যাব নোৱাৰিম, পানী আছে, বোকা আছে। বাকী কি কৰোঁ গোটেই দিনত যি পাৰোঁ দেখুৱাবৰ চেষ্টা কৰিম। আৰু বৰ্তমান আমি চাহ তাহ বনাইছোঁ নেকি? চাহ বনাই আছোঁ। আমি চাহ তাহ বনাই আছোঁ, তেওঁ বনাই আছে। এতিয়া চাহ তাহ খাম আৰু পথাৰলৈ ওলাই যাম। চ' গাইজ ভিডিঅ'টো চাই থাকিব। ইফালে চাহ হৈ আছে। আমি চবে চাহ খালে, আমি এতিয়া 3জন বাকী আছোঁ। তিনিজনৰ চাহ, খুৰা, মই আৰু দেউতা। চাহ খাই মই ওলাই যাম। So guys, ইমান গৰম হৈছে। চাহটো ভালে হৈছে মোটামুটি। আৰু এইফালে কি বিস্কুট আছে নেকি? আছে। So guys, চাই থাকিব ভিডিঅ'টো। So guys, মই এতিয়া গা পা ধুই আহিলোঁ। আজি মানে অকণমান দেৰি হৈ গ'ল গা ধুওঁতে, কাৰণ আজি অকণমান বেছি কাম আছিলে। তো এতিয়া মই গা পা ধুই অহাৰ পিছত যাম গোসাঁই ঘৰত আৰু আপোনালোকক দেখুৱাম গোসাঁই ঘৰত কি কাম কৰোঁ। তেনেহ'লে বলক। এতিয়া এই বাচনখিনি ধোৱাৰ পিছত মানে ফুল তুলিম, তাৰপিছত বাকীখিনি কাম কৰিম। এতিয়া মই ফুল তুলিবলৈ আহিছোঁ, তো আপোনালোকক দেখুৱাম বলক। এতিয়া মোৰ ফুল তোলা হৈ গ'ল। এয়া চাওক কি ফুল তুলিছোঁ, দেখিছানে? এতিয়া যাম মই গোসাঁই ঘৰত আৰু আপোনালোকক দেখুৱাম বলক তেনেহ'লে। এয়া চাওক মোৰ পূজা দিয়া হৈ গ'ল। তো গাইজ মই পূজা দি আহি গ'লোঁ আৰু আপোনালোককতো সকলোখিনি দেখাইছোঁ কেনেকৈ পূজা দিছোঁ। মই পূজা দিয়া শেষ হ'ল। এতিয়া মই বেলেগ আৰু কিবা কাম থাকিলে কৰিম আৰু আপোনালোকক দেখুৱাম বলক। এয়া চাওক মায়ে ৰান্ধি আছে। ৰন্ধা কাম বহুতখিনি আগুৱাই থৈ দিলে আৰু এয়া চাওক চয়াবিন তৰকাৰী বনাই আছে। ভাতো বনালে আৰু ইয়াত কি বনাইছে? ইয়াত কালি ৰাতিপুৱাৰ ভাত ৰৈছে অকণমান,
আৰু কি বনাইছে চাওচোন আলু থৈছে ইয়াত আলু পিটিকা হ'ব হ'বলা চেং মাছ দুটা পাইছে দেউতাই এয়া চাওক চেং মাছ দি আৰু আলুখিনি দি আলু পিটিকা হ'ব মই পথাৰৰ পৰা আহিলোঁ আহি এতিয়া ভাত পানী খাম হাত ভৰি ধুই আহিলোঁ এতিয়া ভাত কি হৈ আছে কি ৰান্ধিলে চব দেখুৱাই দিম চ' গাইজ এইফালে চাওক কিবা বনাই আছে এই কিবা পাত পাতো দি পিঁয়াজ মানিমুনি পাত আৰু কিবা কিবি পাত দি বনাইছে কিবা চাটনি আলু পিটিকা আলু দি চেং মাছ দি পিটিকা আজি খোৱা বস্তু ভালেই আছে টেনশ্যন নাই এতিয়া খাম আৰু আৰামছে গাইজ ভাত খাবলৈ আহিলোঁ আহি ভাত খাবলৈ ষ্টাৰ্ট কৰিলোঁ কি আছে চাওক চয়াবিন তৰকাৰী আছে দালি আছে আলু দি মাছ দি পিঁয়াজ জলকীয়া দি এইটো পিটিকা আৰু এইটো কিবা চাটনি আছে এতিয়া খাওঁ মই ষ্টাৰ্ট কৰোঁ তেওঁ ভাত খাই আছে ভাত খাই কেনেকৈ লাগিছে আজি বহুত ভাল লাগিছে তেওঁ খাই আছে মোৰ খোৱা বোৱা শেষ হ'ল